আৰু এতিয়া ডিব্ৰুগড়লৈ ট্ৰান্সফাৰ কৰি দিছে কি হয় সিহঁতৰ হাৰ্দিকৰো আমনি লাগি গৈছে এই দীঘল লাইন বাপৰে এবাৰ একোৱে লাইন নহয় বাৰু আৰু দীঘল লাইন হয় এয়া হাৰ্দিকত এটাকে আহি পালেহি ৰ'বক ছেকেণ্ড হৈ গ'ল পালা আকৌ ইয়াতো লাইন বাপৰে ভাগৰ লাগি গ'ল ইমান দেৰিৰ পৰা ৰখি অলপ দেৰিটো এতিয়া গৈ পেলাই দোকানত ৰখিলোঁগৈ এতিয়া আকৌ আহিছোঁ এতিয়া কাম হয় নে নহয় বোলাটো বেবী এনেকুৱা দেখিলোঁ চেফটি পিন খাই দিলে সেইটো কাৰণে মইতো বহুতেই সাৱধান থাকোঁ যিমান পাৰোঁ সিমান চেফটি পিন বেলেট বা শিলি তেনেকুৱাবিলাক বস্তুৰ পৰা বহুত দূৰত ৰাখিবলৈ চেষ্টা কৰোঁ হাৰ্দিকক যিমান পাৰোঁ একদম মোৰ মানে কথাটো শুনিয়ে ইমানে ভয় লাগি গ'ল নহয় ক'ব নালাগে মানে তাতে মই অবাক হৈ গ'লোঁ মানে ভিডিঅ' বনাবলৈও পাহৰি থাকিলোঁ একদম বাচ্চাটো ইমানেই মৰম লগা নক'ব আৰু এতিয়া ডিব্ৰুগড়লৈ ট্ৰান্সফাৰ কৰি দিছে কি হয় সিহঁতৰ ভগৱানে কৰক চব ভালে থাকক বাছ সিমানে ৰ'ব এতিয়া আহি পালোহি বহুত টেষ্ট লৈ ল'লে ইমান সৰু ল'ৰাটোক টেষ্ট লৈ লৈছে একদম মানে মোৰ দেখিয়ে কিবা লাগিব চবৰে মাক বাপেকৰ তেনেকুৱা লাগেই চাগে আমাৰো ইমান গৰমত খুচু কৰি দিলে ন তেজ উলিয়াই দিলে গৰমত এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ হৈ গ'ল আৰু এতিয়া আমাৰ কাম ঘৰলৈ যাওঁ এতিয়া ঘৰলৈ যাওঁ এতিয়া দৰৱ ল'ব যাম নেকি দৰৱ ল'ম তাৰপিছত ঘৰলৈ যাম এডোখৰ ৰখিছোঁ এতিয়া আগদিনা দুবাৰ ডক্টৰৰ ওচৰলৈ নিয়াৰ পাছতো এই চাইচোন ল'ৰাটো হাৰ্দিকে আকৌ বেমাৰ ভালেই নাপালে পিছদিনাখন আকৌ হস্পিটেল যাব লাগিব এতিয়া ইমানে বেমাৰ বেছি হ'ল মূৰটো উঠাবই পৰা নাই এয়া হস্পিটেলত এতিয়া ভৰ্তি কৰি দিব কোৱাৰ কাৰণে ভৰ্তি কৰি 3 দিনৰ কাৰণে হস্পিটেলত থাকিব লগা হ'ল বৰ বিশেষ ভিডিঅ' বনোৱা নহ'ল দুটামান ভিডিঅ' বনাইছিলোঁ এয়া আপোনালোকলৈ আগবঢ়াই দিছোঁ এতিয়াও ভালদৰে সুস্থ হোৱা নাই আশা কৰোঁ সোনকালে সুস্থ হওক তাৰে কামনা ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব